এতিয়া সময় হৈছে পুৱা 4:30 আৰু আমি ওলাইছোঁ দিল্লীৰ পৰা জয়পুৰলৈ বুলি। এয়া আমি দিল্লীত বাহঁতৰ ঘৰলৈ গৈছিলোঁ। বাহঁত থাকে দিল্লীৰ এয়াৰফ'ৰ্চ কেম্পাছৰ ভিতৰত। এয়া দুটা ভাগিন ব্লেংকেটে ওলাইছোঁ আমি। গাড়ী ষ্টাৰ্ট হ'ল এয়া কেম্পাছৰ ভিতৰত আৰু লাহে লাহে আমি এদিনতেই ঘূৰি অহাৰ প্ৰগ্ৰেম বনাই গৈছোঁ। আজি ৰাতিপুৱাই গৈ আজি গধূলিলৈ আমি উভতিম জয়পুৰৰ পৰা। এয়া আমি গুৰগাঁও পালোহি। আপোনালোকক দেখাই যাম, ভিডিঅ'টোত চাই যাব আৰু যদি ভাল লাগে ভিডিঅ'টো তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আচলতে ভিডিঅ' কৰাৰ তেনেকুৱা মোৰ ইমান অভিজ্ঞতা নাই, তথাপি যিমান পাৰোঁ আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ। কোচত টিকলিক লৈয়ে মই ভিডিঅ'বোৰ কৰিছোঁ। সেই ভিডিঅ'বোৰ তেৰা বেকা বহুত খেলি মেলি হৈছে। লাহে লাহে পোহৰ হৈ আহিছে। এয়া আমি মুম্বাই এক্সপ্ৰেছ হাইৱে পালোহি। চাওকচোন ইমান ধুনীয়া টল গেট। মই ভিডিঅ' নকৰি নোৱাৰিলোঁ, সেয়ে আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো ইয়াতে এড কৰিলোঁ। এতিয়া 6:30 বাজিছে। আমি এটুকুৰা ঠাইত ৰৈ লৈছোঁ। আমি যিহেতু চাহ বনাই আনিছিলোঁ আৰু গাখীৰ চাহ বনাই আনিছোঁ আৰু কিবা স্নেক্স লৈ আহিছোঁ খাবলৈ। এয়া এটুকুৰা ঠাইত ৰৈ আমি চাহ খাই লৈছোঁ। ইয়াতে অকণমান ড্ৰাইভাৰেও ৰেষ্ট লৈছে, ফ্ৰেছ হৈ লৈছোঁ। আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এইবাৰ ড্ৰাইভিং ছিটত বহিল মোৰ বা। 15 মানত আমি জয়পুৰ পালোগৈ আৰু তাতে ৰেষ্টুৰেণ্ট এখনত সোমাই আমি ভালদৰে ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিলোঁ আৰু আমি তাতে পৰাঠা অৰ্ডাৰ দি খাই ল'লোঁ ভালদৰে। খাই উঠাৰ পাছতেই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এইবাৰ ড্ৰাইভিং ছিটত বহিল মৃণাল। এয়া চিয়া আৰু বা জেঠাইকৰ কোচত চিয়া একদম দুষ্ট কৰি গৈছে, ইটো লাগে সিটো লাগে, দুষ্ট কৰি কৰি গৈ আছে। আমনি কিন্তু ইমান নাই আৰু মাজে মাজে আমি ফটো ছেশ্যনো কৰি থাকিলোঁ। পাহাৰটো ভাল লগাৰ বাবে মই ভিডিঅ' এটা কৰিলোঁ। একদম টিলাত এটা ঘৰ আছে। আমি চবেই জানো জয়পুৰক পিংক চিটি বুলি কোৱা হয়। এইখন গেটখন পিংক কালাৰ দেখি আমাৰ একদম মন মুহি গ'ল। এনেকুৱা লাগিলে যেন জয়পুৰ আহি পালোহি। তেতিয়ালৈকে যেতিয়া আমি জয়পুৰত সোমাইছিলোঁ তেতিয়ালৈকে লগা নাছিল যে জয়পুৰ পালোহি বুলি। এই পিংক গেটখন দেখাৰ লগে লগে আমাৰ ফূৰ্তি আৰু বাঢ়ি গ'ল। আহিম বুলি ভাবি থকা সপোনটো আমাৰ পূৰণ হ'ল। ইমান দিনৰ পৰা ভাবি আছিলোঁ সদায় জয়পুৰ যাম, কেতিয়াবা ফুৰিম, কিন্তু এটা কথাই দুখ লাগিলে যে এদিনীয়াকৈ আহিছোঁ। সময়ৰ অভাৱ, উপায়ো নাই। আমি লগৰবোৰৰ সুধিয়ে গম পাইছিলোঁ যে ইয়াত আমি অটো নহ'লে ই ৰিক্সা এখন ল'ব লাগিব, কাৰণ গাড়ীত গোটেইখিনি চোৱাটো ইমান পচিবল নহয়। সেয়েহে আমি ইয়াতে ই ৰিক্সা এখন ভাড়া কৰি লৈ ল'লোঁ। এয়া চিয়া খোজকাঢ়ি ফুৰিছে, এতিয়া তাই ফ্ৰেছ হৈ গ'ল। ই ৰিক্সাত আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। প্ৰথমতে মানুহজনে ক'লে যে যন্তৰ মন্তৰলৈ লৈ যাম বুলি, সেয়েহে প্ৰথমটো আমি চাবলৈ ওলাইছোঁ যন্তৰ মন্তৰ। এনেদৰে আহি আমি যন্তৰ মন্তৰ পালোহি। টিকেট কাউণ্টাৰত টিকেট কাটি ল'ব লাগিব। ইয়াৰ টিকেট কটাৰ সময়খিনি আমি ঘৰুৱা বস্তুবোৰ চালোঁ। বহুত ধুনীয়া ধুনীয়া ৰাজধানী বস্তু ওলাইছে। তাৰ পাছতেই আমি টিকেট কাটি হোৱাৰ পাছত আমি ভিতৰলৈ সোমাই গ'লোঁ। বহুত ৰ'দ আছিল সিদিনা, সেয়ে পানী বটলবোৰো হাতত লৈ লৈছিলোঁ। ভাৰতত 5টাকৈ যন্তৰ মন্তৰ আছে। তাৰে মই দিল্লীৰ যন্তৰ মন্তৰত গৈছিলোঁ। প্ৰায়বোৰ একেই থাকে, কিন্তু এইটো যিটো জয়পুৰৰ যন্তৰ মন্তৰ, তাত সকলোবোৰ ইনষ্ট্ৰুমেণ্ট বাহিৰতেই আছিল। যিবোৰৰ পৰা গ্ৰহ নক্ষত্ৰ, সময় বা বতৰ বা সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ এইবোৰ নিৰ্ধাৰণ কৰা হৈছিল আগতে। সেই সকলো ইনষ্ট্ৰুমেণ্টবোৰ কিন্তু বাহিৰতে ৰখা হৈছিল আৰু সকলো পৰ্যটকে ইয়াক ধুনীয়াকৈ চাবলৈ সুবিধা কৰা হৈছিল ইয়াত। মাজতে বতৰটো অকণমান ডাৱৰীয়াও কৰিছিল, কিন্তু আকৌ একেই হ'ল, আকৌ ৰ'দ ওলালে। দেখিছে নহয়, সকলোৱে টুপি পিন্ধি মেলি আহিছে।
আমি কোনো গাইড নোলোৱাকৈ যন্ত্ৰ মন্ত্ৰ ঘূৰিলোঁ, কাৰণ গাইড ল'লে অলপ সময় বেছি লাগে আৰু সময় গ'লেই আমাৰ বেলেগ বাকীবোৰ ফৰ্টবোৰ চোৱা নহ'ব। সেয়েহে আমি যিমান পাৰোঁ কম সময়ত জয়পুৰৰ ফৰ্টবোৰ চাই শেষ কৰিম বুলি ভাবিছিলোঁ। আমাৰ নিচিনাকৈ খৰধৰকৈ চোৱা মানুহ কিন্তু কোনো নাছিল। আমি ফটাফট চাই ফটাফট ওলাই আহিছিলোঁ, সময় লগোৱা নাছিলোঁ। পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইবাৰ আমাক লৈ গ'ল চাৰ্গাছুলি টাৱাৰ, যাক কোৱা হয় টাৱাৰ অফ হেভেন বুলি। ইমান ওখ চাওকচোন। এই টাৱাৰটো গোলাকাৰ চিৰিৰ বাবে বিখ্যাত। একদম ওপৰলৈকে গোলাকাৰ চিৰিৰে যাবলগীয়া হয়। টিকলি টোপনি গ'ল, তাইক এনেকৈ লৈ যোৱাটো বেছি দিগদাৰী। ভয়ো লাগিছিল, তথাপি বাপেক আছে বুলিয়ে সাহস কৰি ওলাইছোঁ ওপৰলৈ যাবলৈ। ইয়াত টিকেট কাউণ্টাৰত টিকেট কৰা হ'ল। এয়া গোলাকাৰ চিৰি ষ্টাৰ্ট হ'ল। এনেকৈ গোল গোলকৈ গৈ থাকিলোঁ। চিৰিবোৰ ইমান ভালো নহয়। মই যিহেতু হিল পিন্ধি আহিছিলোঁ, ওপৰলৈ উঠিবলৈ অলপ দিগদাৰ হৈছিল, তথাপি নামোতে বেছি দিগদাৰ হ'ব বুলি ভয় খাইছিলোঁ। ওপৰত মাজতে অকণমান ৰৈ ল'লোঁ। যেনে তেনে আহি ওপৰ পালোঁহি। বহুত ভাগৰ লাগিল, অকণমান ৰৈ ল'লোঁ। ওপৰৰ পৰা গোটেই জয়পুৰখন দেখি পায়। ওপৰৰ পৰাই মানুহবিলাকে ফটো তুলি আছিল, ভিডিঅ' কৰি আছিল। সঁচাকৈ ধুনীয়া দৃশ্য। একদম ওপৰৰখিনি এনেধৰণৰ কাৰুকাৰ্য কৰা আছে। আৰু অকণমান দেৰি তাত থিয় হৈ আমি চাই বেছি পলম নকৰি পুনৰ নামি আহিলোঁ। এয়া নামিবলৈ মোৰ শিলৰ কাৰণে অলপ কষ্ট হৈছে। লাহে লাহে ধৰি ধৰি যেনে তেনে নামি আহিলোঁ। আকৌ ই ৰিক্সাত বহিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ আজমেৰা বুক কোম্পানী, ৰিদ্ধি সিদ্ধি বৰ্তন ভাণ্ডাৰ, ইমান ধুনীয়াকৈ দোকানবোৰৰ একেই ষ্টাইলৰ, সকলোবোৰ দোকান একেই ষ্টাইলৰ। আৰু ইফালেও ৰাস্তাৰ সিপাৰেও আছে দোকান। এইবাৰো খালি এটা কথাই দিগদাৰ পালোঁ, ট্ৰেফিক বহুত পালোঁ। ট্ৰেফিকৰ কাৰণে বহুতখিনি আমি কষ্ট পালোঁ। এনেদৰে আহি আহি আমি হাৱা মহল পালোঁ। চাওকচোন হাৱা মহলটো কিমান ধুনীয়া, কি অপূৰ্ব সৌন্দৰ্য চাওকচোন। হাৱা মহলৰ তলতেই চেণ্ডেল, জোতা, বেগ, কাপোৰ আদিৰ বহুখিনি দোকান দেখিলোঁ। মোৰ এই দুৰ্ভাগ্য বুলি ক'ব লাগিব, হাৱা মহলৰ যিবোৰ ভিডিঅ' আছিল সেয়া মোৰ ডিলিট হৈ থাকিলে, গতিকে ইয়াত এড কৰিব নোৱাৰিলোঁ। আহি আমি পালোঁহি এতিয়া ৱেক্স মিউজিয়াম। এই মিউজিয়ামত আমি কাক কাক লগ পালোঁ আপোনালোকক দেখুৱাবলৈ মোৰো মন গৈ আছে। তো বলক দেৰি নকৰোঁ। গৈ পায়ে আমি প্ৰথমে লগ পালোঁ এয়া মিষ্টাৰ বিন, আৰু তাৰ ওচৰতে আছে তেণ্ডুলকাৰ, হয়নে? আৰু তাৰ পাছতে আমি ফটো তুলিলোঁ। আৰু এইফালে মাইকেল জেকচন আছে, আৰু এইফালে APJ আব্দুল কালাম, এইফালে মহাত্মা গান্ধী, নৰেন্দ্ৰ মোদী, ছলমান খান, কেটৰিনা কেফ আদি বহু কেইজনৰ ষ্টেচু ইয়াত বনোৱা হৈ আছে। চাই যাওক। যিমান ভালদৰে ভিডিঅ'বোৰ কৰিব লাগিছিল মই সিমান ভালকৈ কৰিব নোৱাৰিলোঁ। আচলতে টিকলিক লৈ ভিডিঅ' কৰা ইমান সহজো নহয়। যেনেকৈ পাৰিছোঁ তেনেকৈ আপোনালোকৰ আগত দেখুৱাইছোঁ, আৰু আপোনালোকক দেখুৱাম বুলি কৰিছিলোঁ যিহেতু ভিডিঅ'টো এনেকৈয়ে বনালোঁ মই। ইয়াৰ পাছতে আমি গ'লোঁ মিৰ'ৰ হাউচলৈ। মিৰ'ৰ হাউচত চাৰিওফালে মিৰ'ৰ থাকে, জানেই সকলোৱে, আৰু দুৱাৰখন বিচাৰি থকা হয়। আমিও তেনেকৈ খেপিয়াই খেপিয়াই শেষত দুৱাৰ উলিয়ালোগৈ। তাৰপিছতে আছিলে হৰৰ হাউচ, যিটো চিয়াই বহুত কান্দিলে। এই হৰৰ হাউচত কি হয়, মাজতে এটা চাউণ্ড দিয়া হয় আৰু চব লাইট অফ কৰা হয়। মোবাইলৰ লাইটো জ্বলাবলৈ নিদিয়ে, আৰু তাতে বহুত বিভৎস চাউণ্ড থাকে, কংকালবোৰ মাজে মাজে পৰি যায়। চিয়াই সেয়ে বহুত কান্দিলে। যিহেতু লাঞ্চ কৰাৰ টাইম হৈ গৈছিল, সেয়েহে ভাল ৰেষ্টুৰেণ্ট এখন চাই আমি লাঞ্চ কৰি ল'লোঁ। তাৰ পাছতে আমি আকৌ ওলালোঁ। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈছে, সেয়েহে মই ইয়াতে সামৰিছোঁ। নেক্সট পাৰ্টত আপোনালোকে আকৌ চাব পাৰিব।